নমস্কাৰ। সদ্যপ্ৰাত গণশিল্পী ৰাজীৱ শদিয়াৰ ঘৰলৈ বুলি আজি আমি ওলাই আহিছো। আৰু সমগ্ৰ অসমতে এক মৰ্মান্তিক ঘটনা, যি আমি এজন জাতি মাটিৰ বাবে গান গোৱা গণশিল্পীক হেৰুৱালো। যি প্ৰতিটো মুহূৰ্ততে, প্ৰতিটো গানতে, প্ৰতিটো শব্দতে আমাক চিঞৰি চিঞৰি সজাগ হবলৈ, সচেতন হবলৈ কৈ গৈছিল। আজি তেখেত যি কায়িকভাৱে নাইকিয়া হৈ গৈছে, আমি আচলতে তাক মানি লবলৈ বৰ বেছি সহজ নহয়, কিন্তু যি সত্য সেইটো মানি লবই লাগিব। ইয়ালৈ আহি এনেকুৱা অনুভৱ হৈছে যেন এক পবিত্ৰ মন্দিৰলৈ আহিছো, য'ত আমি আহি শান্তি অনুভৱ কৰিছো। আৰু এয়াই হৈছে শদিয়া। সমগ্ৰ অসমত ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুত এনেধৰণৰ এটা আলোড়নৰ সৃষ্টি কৰিছিল। প্ৰত্যেকৰ ঘৰে ঘৰে দেখা পোৱা গৈছিল শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা। স্কুল, কলেজ, মেডিকেল, যুৱ সংঘ, ক্লাব একোৱে বাদ পৰি যোৱা নাছিল। আৰু প্ৰত্যেকৰে ওচৰতে দেখা পোৱা গৈছিল সেই শ্ৰদ্ধাঞ্জলি, সেই শোকবাৰ্তা। আৰু তাৰ পিছত এতিয়া দেখা পোৱা গৈছে এয়া শদিয়াত। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি সকলোৱে এষাৰ মাত দিবলৈ যত্ন কৰিছে বৌ উপাসনাক আৰু তেখেতৰ পৰিয়ালবৰ্গক। আৰু এয়া আমিও শদিয়ালৈ আহিছো বাৰেকুৰিবাসীয়ে এই বিপদৰ সময়ত তেওঁলোকৰ ওচৰত থিয় হবলৈ। পূৰ্বে আমাৰ মাজৰ পৰা আঁতৰি যোৱাত বাৰেকুৰিবাসী অতি মৰ্মাহত হৈছে। তেনে এজন গণশিল্পীক আমি অন্তৰৰ পৰা আমি সেৱা জনাইছোঁ, আমি অশ্ৰদ্ধাঞ্জলি যাচিছোঁ। কিন্তু আমি তেখেতক জীৱিতকালক কেনেদৰে জীয়াই ৰাখিব লাগে, কেনেদৰে সন্মান দিব লাগে, সেই কথা নাজানিলোঁ। কিন্তু আমি মৃত সময়ত আজি সমগ্ৰ অসমৰ জনতাই তেওঁৰ হৈ মাত মাতিছে, তেওঁৰ গানক শ্ৰদ্ধা জনাইছে। আৰু আজি শ্ৰাদ্ধস্থলীত বা তেওঁৰ মৃত্যুৰ পিছত জনগণে কেনেধৰণে আঁকোৱালি লৈছে, সেই কথাই প্ৰমাণিত হৈছে যে তেখেত এজন প্ৰকৃততেই গণশিল্পী আছিল। আজি বাৰেকুৰি প্ৰতিজন হৃদয়ত তেওঁ স্থাপিত হ'বলৈ সক্ষম হৈছিল। আৰু তেওঁ গানে, তেওঁৰ ব্যৱহাৰে, তেওঁৰ আচৰণে আমাক তেওঁৰ প্ৰতি আপ্লুত কৰি তুলিছে। আৰু সেয়ে বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ লগতে সমগ্ৰ বাৰেকুৰিবাসীয়ে তেওঁৰ মৃত্যুত শোকবিহ্বল হৈ আজি তাৰিখত আমি তেওঁৰ শ্ৰাদ্ধস্থলীলৈ আহিছোঁ আয়োজন সম্পৰ্কত কিছু আলোচনা কৰিবৰ বাবে। আমি পৰৱৰ্তী সময়ত বাৰেকুৰিৰ পৰা অন্তত 1000 মানুহ আহি গায়ন বায়ন তথা অন্যান্য দল সংগঠন আহি আমি তেখেতৰ শ্ৰাদ্ধত উপস্থিত হ'ম আৰু তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাম। আমি এই চেগতে এই আপাহতে বাৰেকুৰিৰ হৃদয়ৰ পৰা কেইটকামান অৰিহণা আগবঢ়াম শ্ৰাদ্ধৰ দিনা। যিহেতু আমাৰ সমগ্ৰ বাৰেকুৰিবাসীৰ প্ৰতিজনৰ এটকা এটকাকৈ আগবঢ়াই প্ৰায় 4 লাখ টকা আমি পৰিয়ালবৰ্গলৈ আগবঢ়াম সেইদিনা। লগতে আমি শ্ৰদ্ধাঞ্জলি পত্ৰও সেইদিনাই আগবঢ়াম বুলি আমি ঠাৱৰ কৰিছোঁ। গতিকে আমি অন্ততঃ 10খন বাছ, 100খন সৰু গাড়ী লৈ আমি গায়ন বায়ন আৰু শিপিনী আয়তীসকল সকলো আহিব, উপস্থিত হ'ম। আমি সকলো সমগ্ৰ অসমৰ লগত আমাৰ মনৰ বতৰা ভাগ বতৰা হ'ম বুলি আশা কৰিছোঁ। ধন্যবাদ। পৰিয়ালবৰ্গলৈ এখনি শোকবাৰ্তা আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ। আৰু আমি শোকবাৰ্তাৰ আমি দিবলৈ আগবাঢ়িছোঁ। অলপ দিন আগতে আমাৰ বাৰেকুৰি হলৌ সংৰক্ষণৰ 2 মাহমানহে হৈছে। এই ব্যস্ততাৰ সময়খিনিত তেওঁলোকৰ পৰা আমি ভালকে সময় নাপাম বুলি ভাবিছিলো। কিন্তু ইমান ব্যস্ততাৰ পিছতো ঘৰখনৰ প্ৰত্যেকজন ব্যক্তিয়ে প্ৰত্যেককে এষাৰ মাত দিবলৈ যত্ন কৰিছে। প্ৰতিটো মুহূৰ্ততে এষাৰ মাত, অকণমান সময় দি সকলোৱে নিজৰ মহানুভৱতা প্ৰকাশ কৰিছে। আৰু এই শদিয়াৰ প্ৰত্যেকজন মানুহে উঠি পৰি লাগি ভাতৃত্ববোধ যি একতা, সেয়া সকলোৱে দেখুৱাইছে। আৰু অসমৰ শদিয়াবাসী বুলি ক'লে ভুল হ'ব, অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ আহি হাতে কামে লাগি যিয়ে যেনেকৈ পাৰে যোগাৰ কৰিছে আৰু কথা পাতিছে কেনেধৰণে ব্যৱস্থা কৰিব পাৰে। প্ৰতিটো পৰিৱেশৰ পৰিস্থিতিৰ বুজ লৈছে। নেতা অভিনেতা বুলি ক'বলৈ নাই, ৰজা ঘৰীয়াৰ পৰা আহি
প্ৰজাঘৰীয়ালৈ প্ৰত্যেকেই যেন এই শোকত মৰ্মাহত হৈ প্ৰত্যেকেই বিপদৰ সময়ত পৰিয়ালৰ লগত থিয় হৈছেহি আৰু এষাৰ মাত দিবলৈ যত্ন কৰিছে। তেখেতৰ প্ৰতি থকা মৰম, যি তেখেতৰ প্ৰতি থকা ভাল পোৱা, এয়া সমগ্ৰ অসমে আজি তেখেতক লৈ সোঁৱৰিছে। আৰু এয়া হৈছে অহা 9 ফেব্ৰুৱাৰীত হ'ব লগা আদ্য শ্ৰাদ্ধ। ইয়াত যিহেতু লাখ লাখ মানুহ হ'ব, সমগ্ৰ অসমবাসী আহিব আৰু ইয়াতে সকলোৱে জোৰদাৰ প্ৰস্তুতি চলাইছে, যিয়ে যেনেকৈ পাৰে বৰঙণি আগবঢ়াইছে। এয়া এক আৰম্ভণিহে, একতা, জাতীয়তাবাদ, ভাতৃত্ববোধ আৰু এই ঐক্য মঞ্চ আমি অদূৰ ভৱিষ্যতে যদি এনেধৰণৰ প্ৰশংসনীয় কাৰ্যসূচী লৈ থাকো, তেতিয়াহ'লে অসমখন এদিন আমাৰ সেই সোণালী অসম বা সোণৰ অসম বুলি ক'বলৈ আমি গৌৰৱেৰে পাৰিম। কৈ থাকিলে শেষ নহয়, যিহেতু অহা 9 ফেব্ৰুৱাৰীত সকলোকে লগ পাম। আহিব সকলোৱে ইয়াতে। আজি ভিডিঅ'টো মই ইমানতে সামৰিছো। আপোনালোকক অকণমান দেখুৱাবলৈ যত্ন কৰিলো, যিমানখিনি সম্ভৱ মোৰ তথ্য অনুসৰি আপোনালোকক দিলো। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।